সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। হেল্ল' ফ্ৰেণ্ডছ, দীপজ্যোতি মিত্ৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই মানে আহিলোঁ জীয়াদললৈ পিকনিক। অকণমান দেখাই যাওঁ মানুহ কিমান হৈছে ইয়াতে। পিছফালে দেখিছে গাড়ী। আমি ফাৰ্ষ্ট হেৰিয়ত সোমাইছোঁহে এতিয়া, আৰু মই আগলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাই যাওঁ, আপোনালোকে চাই থাকিব। আৰু এতিয়া গৈ আছোঁ, ধূলি দেখিছে আপোনালোকে, গোটেই বগা হৈ যাব। পাউডাৰ ল'ব নালাগে, আৰু এক্সট্ৰাকৈ পাউডাৰ ল'ব নালাগে, এইখিনি পাউডাৰ যথেষ্ট। বাপৰে বাপ, ইমান ধূলি। কিমান আগলৈকে যাব পাৰোঁ চাওঁ। মানে ফ্ৰণ্টতে প্ৰায়বিলাক মানুহে খাই আছে, আৰু আগত বা কিমান খাই আছে নাজানো। চ' দেখুৱাই আছোঁ আপোনালোকক। আৰু ইয়াত দেখিছেই মানে বেলি পৰিবলৈ হ'ল। মই জাষ্ট এনেই দেখুৱাই যাওঁ বুলি আহিলোঁ। এখন বাইক ইঞ্জিন গ'ল আৰু। এনেকৈও পকাই নে বাইক? আগত ব'ল, আগত। এইফালেও খাই আছে। আমি একদম আগৰ পৰা আহি লওঁ, তাৰপিছত দেখাই আহিম এইফালে। আৰু এইবিলাক যিমান দেখিছে চব মানে গাড়ীত ফূৰ্তি হৈ আছে, আৰু এইটো চাইডৰ পৰা দুইটা চাইডৰ পৰা। আৰু এতিয়া আহি পিনি একেবাৰে আগত পালোহি আমি। মানে আগলৈ ইমান মানুহ নাই। মই আপোনালোকক এটা বস্তু দেখাই আছোঁ। এয়া দেখিছে, একদম মানে আমি ফ্ৰণ্টত আছোঁ। আৰু এই খুঁটাটো যে দেখিছে, এই খুঁটাটোত মানে আগতে এইটো পোনতে মানে হেঙিং ব্ৰিজ এখন আছিলে। এখন ভাঙি যোৱা আজি প্ৰায় 10 বছৰ মানে হ'ল। কিন্তু এতিয়া খুঁটা এটা লগাইছে এফালৰ পৰা ৰাস্তা ওপৰলৈ বনাবৰ কাৰণে। চ' মানুহ আগলৈ নাই এনেকৈ। আমি এইটো চাইডৰ পৰা ঘূৰি পিনি এইফালে দেখাম। আৰু সেইটো চাইড হ'ল বৰদলনি। আৰু আগলৈ গোটেই মানুহ জাম হৈ আছে, এইবিলাক দেখিছে গাড়ী। মই আগলৈ যাম এতিয়া, মানে একদম ফ্ৰণ্টত আছিলোঁ এইটো চাইডত। ইয়াৰ পৰা গৈ আছোঁ মই। আৰু এতিয়া মই আপোনালোকক গৈ আছোঁ মানে যোনডোখৰ ঠাইত বেছিকৈ মানুহবিলাকে খাই আছে দেখুৱাবৰ কাৰণে। সকলোৱে নিজৰ নিজৰ মিউজিকৰ লগত নিজে নিজে বিজি। চবৰে নিজৰ এক্সট্ৰা ডান্স। এয়া নিজৰ ভাগে নিজে ফূৰ্তি কৰি আছে সকলোৱে। দেখিছে আপোনালোকে ইফালে ওচৰতে যোনে যেনেকৈ পাৰিছে তেনেকৈ মানে নাচিছে আৰু ফূৰ্তি কৰিছে। কাৰণ নতুন বছৰ বুলিতো সকলোৰে অলপ ফূৰ্তি কৰিব মন যায়। চ' দেখিছে আপোনালোকে কিমান মানুহ কেনেকৈ নিজৰ মানে ফেমিলিৰ লগত কোনোবা যাৰ যেনেকৈ পাৰ্টি আহিছে সিহঁতৰ লগত চবে নিজৰ ভাগে নিজে বিজি হৈ আছে। আৰু মানুহ এয়া দেখিছে কিমান। মই এটা মূৰৰ পৰা আহি আছোঁ, মই দেখি আছে আপোনালোকে কিমান মানুহ চাওক। এয়া চব ফালৰ পৰা মানুহ। মানে প্ৰায় 20 মিটাৰ মূৰে মানে 20 মিটাৰ দূৰে মানে গান লগাই এক্সট্ৰা বেলেগ গান, বেলেগ মিউজিক। আৰু আমি এইফালৰ পৰা এপাক যাব পাৰিম নেকি এফালে যাব পাৰিম নেকি চাওঁচোন। আৰু এয়াই জীয়াদল পিকনিক। মানে ইয়াতো খাব পাৰিব, মানে প্ৰথম সোমাই পিনি ফ্ৰণ্টত এইডোখৰতো খাব পাৰিব, আৰু নহ'লে একদম ভিতৰলৈ যাওঁ বুলি ক'লেও পাৰিব। ভিতৰলৈ বহুত আছে মানে ভিতৰলৈ। এয়া মানে কি হয়, মানে ভিতৰলৈ গ'লে ধূলি বেছি। দেখিছে নহয় কিমান ধূলি। এয়া পূৰা বগা। তাতকৈ আপোনালোকে এই ফ্ৰণ্টতে খোৱাই ভাল। দেখিছে মানে প্ৰতিটো জেগাতে পিকনিক খাই আছে, পাৰ্টি খাই আছে প্ৰতি জেগাতে। নাই এনেকুৱা নহয় যে ইয়াতো খাই আছে ওপৰত, দেখিবলৈ পাইছে। মানে প্ৰতিটো জেগাতে আছে ইয়াতে। আপোনালোকে ইয়াত আহিলে মানে যিমান মানুহ আহিলেও আমাৰ ইয়াত মানে জুৰি যায়, কাৰণ জেগাটো বহুত আহল বহল, বহুত ডাঙৰ হয়।
সেইটো কাৰণে জীয়াঢল আহিব পাৰে। ধেমাজি মানে আমাৰ মেইন মানে ধেমাজি টাউনৰ ওচৰত আশে পাশে থকা সকলোতকৈ ধুনীয়া পিকনিক প্লেচ এইটোৱে হয়। তাৰ পৰা আপোনালোকে সিটো ছাইডলৈ যদি যায় জোনাই ছাইডলৈ তেনেহ'লে সেইফালে পাব। সেইফালে ইয়াতকৈ ভাল ভাল পিকনিক প্লেচ আছে, কিন্তু ধেমাজিৰ আশে পাশে এইটো পিকনিক প্লেচে চবতকৈ আৰু ধুনীয়া। সেইদিনাখন মানে কি হ'ল, দেউতাহঁতি পিকনিক খাব আহিছিলে, অটো লৈ পিনে অটোখন বেয়া হৈ থাকিলে ইয়াতে। অটোখন বেয়া হৈ গ'ল মানে, এতিয়া অটোখন টানিবৰ কাৰণে বেলেগ এখন অটো ৰাখিলে এখন। ইয়াৰ পৰা মানুহবিলাক নামি পিনি মানে ইয়াত এতিয়া হেৰি কৰিব, মানে যোৱা হেৰিটো বনাই আছে আৰু এয়া ঠেলিবলগীয়া হৈছে অটো। এইখিনি মানে হেৰি হৈ গ'ল, ক্লাছ কেবুলডাল ছিঙি থাকিলে, ক্লাছ কেবুল নহয় এক্সেল কেবুলডাল ছিঙি থাকিলে। আৰু এতিয়া মই মানে ৰছীডাল কিনিবলৈ আহিছিলোঁ, কিনিলোঁ ৰছীডাল কিনি পিনি এতিয়া আকৌ ঘূৰি আহি আছোঁ, কাৰণ যোনডাল ৰছী মানে ইহঁতে লগাইছিলে ইয়াতে মানে কাপোৰৰ হয়, ৰছীডাল ছিঙি থাকিলে, সেইটো কাৰণে এডালটো টানিব নোৱাৰে অটো এখন। সেইটো কাৰণে মানে এতিয়া মই আকৌ এডাল ৰছী কিনি আনি পিনি মানে ইয়াত দি থৈ যাওঁ, কাৰণ নহ'লে এডাল নহ'লে মানে গোটেই মানুহখিনি ইয়াত ফচি থাকিব। প্ৰায় সন্ধিয়া হৈ গ'ল, সেইটো কাৰণে ইয়াত দি পিনি মই এতিয়া ঘৰলৈ যাম। আৰু ইয়াৰ ওচৰতে আমাৰ ওচৰৰ মানে দাদা বৌ অকণমান ফূৰ্তি কৰি আছে, এপাক কৰি যাওঁ। মই লগৰ এটাৰ লগত আহিছিলোঁ। এয়া হ'ল আমাৰ ঘৰৰ ওচৰৰ দাদা বৌ। মজা মজা। এই দাদাহঁতক লগ পালোঁ, মানে ইয়াতে নাচি আছিলে সিহঁতি, এক পাক লগ কৰি গ'লোঁ। আৰু এতিয়া আমি যাওঁগৈ, মানে প্ৰায় মানুহবিলাক গৈছেগৈ চব। এইবিলাক দেখিছে আপোনালোকে, মানুহবিলাক চব মানে ওপৰত উঠি আহিলে তলৰ পৰা। চব এতিয়া ময়ো যাওঁগৈ, আকৌ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ত, নতুন এডোখৰ ঠাইত। মানে এতিয়াতো যিহেতু পিকনিকৰ টাইম, সেইটো কাৰণে হেৰি কৰি থকা হৈছে, পিকনিকৰ প্লেচবিলাক দেখাই থকা হৈছে। মই আকৌ লগ পাম আপোনালোকক এডোখৰ নতুন ঠাইত। তেতিয়ালৈকে যদি কোনোবাই নতুনকৈ মোৰ চেনেলত সোমাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু আজি দেখুৱালোঁ আপোনালোকক ধেমাজি জীয়াঢলৰ পিকনিক প্লেচ। চ' এতিয়ালৈ আহিছোঁ।